নমস্কাৰ ফ্ৰেণ্ড, পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। যদি আপুনি এতিয়ালৈকে এই 4টা কাম কৰা নাই তেতিয়াহ'লে 31 ডিচেম্বৰৰ আগত কৰক এই কামকেইটা। কি কাম কৰিব লাগিব এইটো যে জনাই দি আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব। 31 ডিচেম্বৰৰ আগত এই 4টা কাম কৰি লওক, নহ'লে সমস্যাত পৰিব আপুনি। হয় বন্ধুসকল, ঠিকেই শুনিবলৈ পাইছে। 31 ডিচেম্বৰৰ আগত কৰি লওক এই 4টা কাম। কি কাম কৈ আছোঁ। নাম্বাৰ 1, 31 ডিচেম্বৰৰ আগতে পেন কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক কৰাওক। হয় বন্ধুসকল, ঠিকে শুনিব লাগিছে। আপোনাৰ যিখন পান কাৰ্ড আৰু আধাৰ কাৰ্ড আছে সেই দুটা সংযোগ কৰিব লাগিব 31 ডিচেম্বৰৰ আগত। ইয়াৰ সম্পূৰ্ণ মই ভিডিঅ' বনাই থৈ দিছোঁ, মোৰ চেনেলত যাই চাব পাৰে। এতিয়া আছে নেক্সটটো। নাম্বাৰ 2, SBIৰ ATM কাৰ্ড সলনি। 31 ডিচেম্বৰৰ পৰা কাম নকৰিব আপুনি ব্যৱহাৰ কৰি থকা ভাৰতীয় ষ্টেট বেংকৰ ATM কাৰ্ড। ইতিমধ্যে টুইট যোগে ভাৰতীয় ষ্টেট বেংকে জনাইছে এই কথা। গ্ৰাহকসকলে এই কাম অহা 31 ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব, কিয়নো তেওঁলোকৰ নতুন বছৰত আৰু পুৰণি ATM ডেবিট কাৰ্ডেৰে পইচা উলিয়াব নোৱাৰিব। নাম্বাৰ 3, 31 ডিচেম্বৰৰ ভিতৰত IRT নিদিলে পৰিশোধ কৰিব লাগিব বৃহৎ জৰিমনা। 2018-2019 চনৰ ইনকাম টেক্স ৰিটাৰ্ণ 31 ডিচেম্বৰৰ ভিতৰত ফাইল নকৰিলে আগন্তুক সময়ত বৃহৎ জৰিমনা ভৰিব লাগিব। 31 ডিচেম্বৰৰ পিছত এই কাম কৰিলে ভৰিব লাগিব ন্যূনতম 10,000 টকা। আৰু 4 নম্বৰটো হৈছে সবকা বিশ্বাস স্কিমৰ অন্তিম তাৰিখ 31 ডিচেম্বৰ। হয় বন্ধুসকল, যদি আপুনি কোনো ছাৰ্ভিচ টেক্স বা এক্সাইজ ডিউটি সম্বন্ধীয় কোনো সমস্যাত পৰিছে তেন্তে ইয়াৰ সমাধানৰ বাবে 2019 চনৰ 31 ডিচেম্বৰৰ আগতে পঞ্জীয়ন কৰক। কাৰণ মিডিয়াৰ সূত্ৰ অনুসৰি কেন্দ্ৰীয় বিত্ত প্ৰদানকাৰী সবকা বিশ্বাস স্কিমৰ অন্তিম সময়সীমা বৃদ্ধি কৰা নহয়। হয় বন্ধুসকল, 31 ডিচেম্বৰৰ আগত এই 4টা কাম নকৰিলে আপুনি সমস্যাত পৰিব পাৰে। এতিয়াই কৰি লওক এই 4টা কাম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।